আহিছিলো বেংকটো বন্ধ কালি চাম দিয়ক কালি বেংক খোলা আছে বোধ হ'ব দিয়ক কি হয় চাম ৰ'ব টেনশ্যন আপোনাৰ নহয় আমাৰো টেনশ্যন চবৰে টেনশ্যন হ'ব দিয়ক কাই হা আহা দৰ্জা খোলা আছে আহা কি আহিলা বাবু দেউতাৰ বোলে কিবা কামৰ পইচা পাব লগা আছে আপোনাৰ লগত তাতে আছে দেউতাই মোক নিবা পঠাইছে ৰ'ব সেই কামৰ পইচা এতিয়া এই লকডাউনৰ টাইমত নিবা পঠাইছে এই খুৰা কি কয় লকডাউনতে মানে আজি আছে বন্ধ কিস্তি দিবা লাগব গতিকে আমাক পইচা আনি লাগা হৈছে দে বহাচোন বহা তোমাৰ দেউতাতো বন্ধনৰ পইচা দিবা বা কিস্তিৰ কাৰণে চিন্তা কৰি আছে আমি দেখো একো দিব পৰা নাই আমাৰ বেংকৰ পইচা হওক গাড়ীৰ ইনষ্টলমেণ্ট হওক আমি একো দিব পৰা নাই তোমাক কৈও লাভ নাই দিয়াচোন তোমাৰ পাব লগা পইচা তোমাক দেউতাই পঠাইছে গতিকে তুমি নিবা আহিছা আৰু তাতে তোমাৰ ভুল নাই হয় এতিয়া কি কৰিম কৰা বেলেগে অলপ চলপকে দি আছে এতিয়া যদি আমিও অলপ চলপ সেনেকে দি থাকবা পাৰো পাছক লগে লগ ভাতটো কমি থাকে নহ'লে একেলগে জমা লাগিলে আমাৰ দুখীয়া মানুহৰ কাৰণে বহুত দিগদাৰ ঘূৰা এতিয়াতো তোমাৰ বন্ধনৰ পইচা এইগিলা দিবা বৰ্তমান সদায় কিন্তু তাতো দি আছো তুমি তোমাৰ ঠিকে আছে তোমাৰে চাফা তোমাৰে ভাল আছো তুমি লকডাউনতো ধৰা সহায় পাইছা গভমেণ্টৰ পৰা বা বেলেগ মানুহৰ পৰা পাইছা মহানুভৱতাও বহুতে দেখুৱাইছে এতিয়া আমাৰতো আৰু একো নাই আমাৰ গোটেইখিনি আছে কিন্তু গোটেইখিনি ব্লক হৈ আছে গতিকে আমি ব্লক হৈ থকাৰ স্বত্তেও আমি চলি আছো এই আৰু কাম নাই কিবা নাই ব্ৰেইন খুন্দছি দোকানতো এনেহেন কণ্ডিশ্যন হয় দিয়ক খুৰা কি কৰিব চবৰে উপায় নহয় হৈ গৈছে দেউতাইও কাম চাম কৰিব পৰা নাই গতিকে পইচা পাবা নাই গতিকে প্ৰথমতে তাৰমানে তোমাৰ গাড়ীৰ এনেহেন বিজনেছ ভাল আছিল এতিয়া গাড়ী চাড়ী গোটেই বহি আছে এই বিহুৰ টাইমতো সেনেহেন তোমাৰ দাদাও দেখো কিবা বাজনা বাজে হেন পাওঁ আমাৰ ডাঙৰ দাদাই খুৰা ডাঙৰ দাদাৰ কথা কৈছি না ডাঙৰ দাদাই দুটা গাড়ীৰ ভাড়া মাৰে আৰু এনে ফাংচন চাংচন গিলা হলি তাতে ঢুলকি বাজয় পাছে কি হ'ব এইবাৰ বহাগৰ মাহততো প্ৰগ্ৰেম নহ'লে এই কৰোণা নাকি ভাইৰাছৰ কাৰণে গতিকে চবাৰ বন্ধ হৈ আছে মোৰো গাড়ী নিছিল ময়ো তাক দুদিনমান ফোন কৰি মাতিছিলো এই গাড়ী ভাড়া আহোঁতে গুৱাহাটীত নাম কি আছিলে দাদাৰ নাম না ৰতন খুৰা ৰতন ঠিকে আছে এতিয়া আমাৰ কি কণ্ডিশ্যন তোমাক কম ৰ'বা আমাৰ কণ্ডিশ্যনটো হৈছে প্ৰথমতে আহিল কেবৰ পাছত আহিল তোমাৰ কাৰ পাছত এতিয়া হোৱাৰ পাছতে কৰোণা হ'ল কৰোণাটো এই ধৰা কাহটো থাকেই জ্বৰ হ'লিহে কৰোণা হোৱা বুলি কয় তাৰে পাছত এতিয়া তোমাৰ এই লকডাউন গেল লকডাউনতো আমি এই 21টা দিন যেনেকৈ আছোঁ তুমিওতো ধৰা গাঁৱৰ মানুহৰ পৰা বা কাষৰ চাকৰিয়ালা মানুহ তোমাৰ কাষত আছে তাৰ পৰাও পাইছ আমাৰতো একোৱেই নাই গতিকে আমাৰ একো নোহোৱাৰ ফলত আমি আৰু এনেকৈ ঘৰতে বহি আছোঁ এতিয়াতো বৰ্তমান স্কুল পাতি নাহিয়ে এতিয়া পুৰা কৰোণা ভাইৰাছ এইগিলা ঘূৰ্ণি বাতাস আছে এইগিলা কি বস্তু মই বুজিয়ে মানে অলপ বুজাই দিবচোন আপুনি এতিয়া কৰোণা ভাইৰাছটো এইটো হৈছে এটা তাৰমানে চীনৰ পৰা উৎপাদন হোৱা ভাইৰাছ সেইটো আহি এতিয়া গোটেই ৱৰ্ল্ডত স্প্ৰাইড হৈ গৈছে সেইটোৰ ফলত এই কণ্ডিশ্যন আজি দেশে দেশে মহামাৰীৰ সৃষ্টি হৈছে গতিকে ভাৰততো হৈছে ভাৰতৰ পৰা এতিয়া যিখিনি মানুহ ধৰা ভাৰতবৰ্ষত আছে সেইখিনি মানুহকেইটা অসমত লৈ আহিছে আমি ইয়াৰ গাড়ী মটৰ বন্ধ তাতো গাড়ী মটৰ মাজে মাজে এতিয়া লকডাউনৰ যেনেকৈ শিথিলতা দিলাক সেইকাৰণে এতিয়া চলি আছে এতিয়া তাৰে ভিতৰত তোমাৰ এই আমফান ঘূৰ্ণি বতাহ আহি যিখিনি আছিল সেইখিনিও মানে তোমাৰ আধা শেষে কৰলা এতিয়া এইবাৰ আহি তোমাৰ বানপানীতে তুমিতো গমেই পাইছা গোৱালপাৰা আৰু এই লক্ষীপুৰত এই ৰাস্তা ছিঙিয়ে গৈছে নিউজ চাই আছো না নাই নিউজ কৰিব যাব পুৰা টিভিটো যিবা আছিল বয়া হৈ আছে এই পইচা পাতি নোহোৱাৰ কাৰণে ভাল কৰবাই পাৰা নাই এতিয়া বেলেগৰ তাতেও টিভিটো চাব গেলি অলপ বয়া দেখি দিয়কচোন এতিয়া তোমাক আৰু ক'ত ঘৰ বেলেগৰ ঘৰত যাব দিব এতিয়া কৰোণা টাইমত বেলেগৰ নাযায় তুমি মাস্ক পিন্ধি নাহিলা দেখো কি হ'ব খুৰা মাস্ক পাহৰিয়ে গেলো এই মানে দুটাই দৌৰা দৌৰিকে পঠলাক না সেই টৰ্চটো লৈয়ে আহি গেলো আনকি মই ছাতাও নানিলো
কি কৰিম এতিয়া খুৰা বৰষুণো আহে এতিয়া লাহেকৈ 9টা বাজি গ'ল যিহেতু আপুনি মোক পইচাটো দিব লাগিছিল বৰষুণ নাহাতে মই ঘৰত যাব লাগে অলপ কিতাপ পঢ়িব লাগিব তোমাৰ স্কুলত ক্লাছটো হোৱা নাই ইয়াত নাই কিবা মুখাস্ত কৰিব দিছিল না স্কুলত স্কুলত একদিন ছাৰে হেৰি কৰি দিছিল কবিতা পাতিখিনি মুখাস্ত কৰি চাব দিছিল মুখাস্ত আছে না কৰছো দেচোন কোৱা এটা কবিতা ক কাঞ্চনজংঘাটো মাতি দিওঁ দিয়া মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত ময়ে কাঞ্চনজংঘা কবি জুবিন গাৰ্গ ঠিকে আছে আৰু কি শিক্ষা বেলেগ বেলেগ আমাক 30 বা 40 লৈকে মুখাস্ত কৰিব দিছিল দেচোন ক কংবা লাগিব নাকি কচোন কালি কলি নহয় আজি এবাৰ কালি কেতিয়া আহিবা মোৰ তাতে তাকে হৈও দিয়কচোন কওঁগে নেকি দেখ ক'ব লাগিব 30 31 32 33 34 35 36 37 38 39 30 তুমি কাই কৈছি তোমাক কাই কৈছি মানে আমাক ছাৰেই কৈছি মানে বোলে কি হয় 31 পৰা বোলে 40 লৈকে মাতি থকাৰ সময়ত 39 আৰু 40 বোলে মিঠা পান খাব যায় সেইখিনি সময়ত মানে তাহোন দুটা নাটকে যিহেতু 29 আৰু 30 মাতি দিব লাগে ঠিকে আছে দে ভালে খুৰা ঠিক আছে পইচাটো দিয়ক মই যাম অলপ ৰ'বা পইচাই নাই পইচা এই লকডাউনৰ টাইমতো তুমি পইচা তোমাকো দিব লাগে আমাৰ বা কেনে কণ্ডিশ্যন হৈছে তো আমি ভাবাই নাই শুনছ কি হে ইয়াত ঘুমাই থকা পাৰে নে কিয় বাৰে বাৰে মাতি আছে কিয় ঘুমা নাই ইয়াক পইচা দিব লাগে কিবা আমাৰ তাতে 500 টকা পায় তাতে অলপ পইচা দিয়া আছো বিছনাৰ তলত আছে 200 টকা আনি দিয়া আৰু মই আনিছো ঘূৰা কিবা গম পাইছে নেকি স্কুল কেতিয়া খুলিব স্কুল এই লকডাউন খোলাৰ পাছত 1 জুনৰ পৰা হয় নেকি না নহয় কবাৰো আৰু কৰোণা আৰু বাঢ়িয়ে আছে বুঢ়ী কি খবৰ তোমাৰ আছো দিয়ক আৰু ভাল বেয়াৰ মাজতে এনেকে চলি মা দেউতাইও সেনেকে আছে দেউতাইও কাম পাতি কৰিব কাৰণে লকডাউনত কায়ো কামেই নকৰে এতিয়া ঘৰতে বহি আছে চবে দেউতা তোমাৰ বহুত দিন অহা নাই ৰবা আমাৰ তাতে দেউতাই আহিব পৰা নাই দেউতাৰ মানে মনত এটা ভয় হৈ গৈছে মানুহবিলাকে কৈছে তেওঁলোকে বুলিছে কুবই সেইকাৰণে দেউতাই আৰু আহাই নাই হয় নেকি দে তুমি বহা গৈছা চাহ নাখাওঁ বুঢ়ী চাহ নাখাওঁ ঘৰত আমোল খি নাখাই গৈছো মই ৰবা তুমি আহিবা নি আমাৰ তাতে নহয় বুঢ়ী মই চাহ কমে খাওঁ চাহ মই নাখাওঁৱে বুঢ়ীতো বাবু নেকি বাবু টিকলুট টিকলুট কুলুট 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 কলা ৰং হাও বাবু তুমি চবৰে কলা দা যায় চবৰে কলাত যায় হয় নেকি দে খুলি নিয়ক ৰাতি হৈছে খুবে থ সৰু চলি তুমি বহা কৈ ঘুমাই থওঁ দিয়ক মই যামে দিয়ক আৰু বৰষুণো আহে নেকি বোধহয় ছাতাও আনা নাই ইফালে মই যাব লাগিব দে দিয়ক দিয়ক এই বানপানীত মাছ মাৰি আছো না বানপানীত আৰু পুৰা কি কৰিম দেউতাই আলি বৰাটো লৈ গৈছিল অলপ কিবা অলপ মাছ পাইছি ৰাতি আজি সেই মাছখিনি দিপৰা খালো দিপৰা খোৱাৰ পাছত এতিয়া আৰু কালি যাব বোলে মাছ মাৰিবা আজি বোলে গা বয়া লাগছি একে নাইলা আৰু কালি যাব মাছ মাৰিবা তোমাকতো ধৰা গভৰ্ণমেণ্টৰ পৰাও পালা চাউলে দালিয়ে গোটেইখিনি পালা তেল পালা মানুহ ৰাইজৰ পৰাও পালা এতিয়া বানপানী তোমাক এতিয়া মাছো খাব পাৰিলা প্ৰকৃতিৰ নিয়মত গতিকে আৰু তোমাৰে ভালে এতিয়া বৰ্ণনা বুজোৱা নিয়ম দিবা আমাৰতো আৰু অৱস্থা এনে বাছ খুৰা আপুনি যে কৈছে গভৰ্ণমেণ্টটো কি বস্তু চৰকাৰ গভৰ্ণমেণ্ট কয় নেকি মই আজিহে জানো দিয়ক খুৰা বাৰু তুমি আহো বৰষুণো দিব ইফালে যাওঁ ছাতা আনছা না ছাতা আনা নাই আপোনালোকৰ এটা দিবা লাগছিল কালি মই দি যাম দিয়ক আহি ছাতাই নাই আমাৰো কালি এটা বাজাৰ পৰা কিনি আছো মহেন্দ্ৰ দত্তৰ 300 টকাৰ নতুন ছাতা এইটোৱে আছে বৰষুণে কবে যাব লাগিলে নাই দিয়ক বাৰু বৰষুণ নাই যিহেতু ছাতা নাগে দিয়ক মই যাই পাম কমছে যাওঁ যাবাৰ পৰা দিয়ক বাৰু যাওঁ দিয়ক আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ এই বিশাল জ্যোতি নামৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আমি দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পায়